ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ অবিহনে আমাৰ সংসদৰ কোনো কাৰ্য বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ হ'ব নোৱাৰে। সেয়েহে আমাৰ ৰাষ্ট্ৰপতি লগতে লোকসভা আৰু ৰাজ্যসভাৰ জৰিয়তে আমাৰ সমগ্ৰ বিধানমণ্ডল গঠিত। এতিয়া তোমালোকে আৰু এটা বস্তু জানিব লাগিব যে লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলৰ বিষয়ে যে আমি জানো, যদি তোমালোকক কোনোবাই প্ৰশ্ন কৰে যে ভাৰতীয় দুখন সদনৰ ভিতৰত কোনখন স্থায়ী সদন, তেতিয়া তোমালোকে ক'ব লাগিব যে ভাৰতৰ ৰাজ্যসভা এক স্থায়ী সদন আৰু ভাৰতৰ লোকসভাখন হৈছে অস্থায়ী সদন। কিয়নো আমাৰ লোকসভাখন প্ৰত্যেক 5 বছৰ মূৰে মূৰে সাধাৰণতে সম্পূৰ্ণৰূপে তাত সলনি হয়, ইলেকশ্যন হয়, আকৌ তাত চেঞ্জ হয়। কিন্তু ভাৰতীয় যি ৰাজ্যসভা আছে সি এক প্ৰকাৰৰ স্থায়ী সদন বুলি কোৱা হয়। এতিয়া আমি সদস্যসকলৰ বিষয়ে কথা কওঁ। ভাৰতীয় যি সংসদ আছে এই সংসদৰ ৰাজ্যসভাৰ টোটেল সদস্য হৈছে আমাৰ 250 জন। তাৰে 238 জন 238 জন আমাৰ প্ৰত্যক্ষভাৱে নিৰ্বাচিত আৰু 12 জন পৰোক্ষভাৱে ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। যেনেকৈ আমাৰ ৰঞ্জন গগৈ দেৱক আমাৰ বৰ্তমান ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিছে, তেনেকৈ আমাৰ 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰৰ পৰা আমাৰ মনোনীত কৰিব পাৰে। কিন্তু নিৰ্বাচিত সদস্যৰ সংখ্যা হৈছে 238। আমি সেইটো ক্লিয়াৰ কথা আমি মনত ৰাখিম। আমাৰ 238 হৈছে ইলেক্টেড আৰু 12 জন হৈছে নমিনেটেড, আমি যাক অসমীয়াত কোৱা হয় মনোনীত। আৰু এই 238 প্লাছ 12 মিলি পেলাই আমাৰ হৈছে 250 জন, আৰু এইসকল হৈছে ৰাজ্যসভাৰ সদস্য। ঠিক তেনেকৈ আমাৰ লোকসভাটো হৈছে আমাৰ কমপ্লিটলি জনসাধাৰণৰ দ্বাৰা ইলেক্টেড হোৱা এক সদন, য'ত আমি ক'ব লাগিব 543 জন সদস্য আমাৰ ভাৰতৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়, আৰু 2 জন সদস্য আমাৰ এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা ৰাষ্ট্ৰপতিয়ে আনে। যদিহে আমাৰ এংলো ইণ্ডিয়ান কমিউনিটি 543 আণ্ডাৰত নাথাকে, তেতিয়াহ'লে আমি আপাততে ক'ম যে যদি তোমালোকক কোনোবাই সোধে যে লোকসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান, তোমালোকে ক'ব লাগিব 545, আৰু তাত ভাঙি দেখুৱাব লাগিব, ফ্ৰেকশ্যন কৰিব লাগিব তোমালোকে যে 543 জন সদস্য আমাৰ নমিনেটেড, 543 জন সদস্য আমাৰ ডাইৰেক্টলি ইলেক্টেড প্ৰত্যক্ষভাৱে নিৰ্বাচিত আৰু 2 জন মনোনীত। আৰু সেই 2 জন কোন হয়? এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা ৰাষ্ট্ৰপতিয়ে সাধাৰণতে তেওঁলোকক নমিনেটেড কৰে। এতিয়া এইখিনি বিষয়ে আমি গম পালো। তাৰ বিষয়ে যদি আমি আৰু অলপ গভীৰভাৱে যাওঁ, তেতিয়াহ'লে আমি আৰু এটা বস্তু চাব লাগিব যে কোনোবাই তোমালোকে সুধিব পাৰে যে ভাৰতীয় সংসদৰ ৰাজ্যসভা আৰু লোকসভাৰ ভিতৰত কোনটো আটাইতকৈ শক্তিশালী। তেতিয়াহ'লে আমি এটা সুস্পষ্ট উত্তৰ দিম যে সাধাৰণ আইন প্ৰণয়ন ক্ষেত্ৰত ভাৰতৰ লোকসভা আৰু ৰাজ্যসভা সমানেই পাৱাৰফুল। তাত কোনো দ্বিমত নাই। সাধাৰণ আইন এখন সকলোৱে প্ৰস্তুত কৰিব পাৰে। কিন্তু যেতিয়া আমাৰ ফাইনেন্সৰ কথা আহে, যেতিয়া আমাৰ অৰ্থনৈতিক বিলৰ কথা আহে, তেতিয়াহ'লে আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত একচেটিয়া আমাৰ ক্ষমতা প্ৰদান কৰা হৈছে লোকসভাত। আৰু সেয়েহে আমি ক'ব লাগিব যে সাধাৰণ আইন প্ৰণয়নৰ ক্ষেত্ৰত যদিও লোকসভা আৰু ৰাজ্যসভা সমান পাৱাৰফুল, কিন্তু অৰ্থ সংক্ৰান্তীয় ক্ষেত্ৰত লোকসভা হৈছে অধিক ক্ষমতাশালী। কিয়নো অৰ্থ সংক্ৰান্তীয় সকলো সৰু বৰ কাম লোকসভাৰ দ্বাৰাই সম্পাদন কৰা হয়। এতিয়া তোমালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে, এতিয়া অৰ্থ সংক্ৰান্তীয় বস্তুত কি পৰিছে? তেতিয়াহ'লে আমি ক'ব লাগিব যে দেশৰ কাৰণে যি বাজেট প্ৰস্তুত কৰা হয়, দেশৰ কাৰণে যি কৰ কাটল, GST হওক বা আমাৰ বিভিন্ন আমাৰ ফাইনেন্সৰ লগত জড়িত যিমান আইন কানুন আছে, এই সকলো আইন কানুন ৰাজ্যসভাৰ কোনো হাত নাই। এই সকলো আইন কানুন একমাত্ৰ আমাৰ লোকসভাই অনুমোদন কৰিব পাৰে। ঠিক আছে, ইয়াৰ পিছৰখিনি আমি এটা নেক্সট ভিডিঅ'ত আমি প্ৰস্তুত কৰিম। এইখিনিলৈকে যদি তোমালোকৰ কিবা প্ৰশ্ন আছে, তোমালোকে মোক হোৱাটছএপৰ জৰিয়তে প্ৰশ্ন সুধিব পাৰা। আৰু লগতে মই কৈ থওঁ যে ছাত্ৰীসকলক যে আমাৰ যিহেতু পৰীক্ষা আমাৰ কিছুদিনৰ পিছতে আমি পামহি, যদিহে আমাৰ সকলো অৱস্থা ভালে কুশলে থাকে। তোমালোকে ঘৰত সময়বিলাকত এক গঠনমূলক কামত ব্যৱহাৰ কৰিবা বুলি আশা কৰিছোঁ। লগতে আমাৰ যি পলিটিকেল চায়েন্স বুলিয়ে নহয়, সকলো বিষয়ৰ কুৱেশ্যন পেপাৰখিনি তোমালোকে ঘৰত কৰি থাকিবা।
এটা ফিক্স 3 ঘণ্টা ল'বা আৰু 3 ঘণ্টাৰ সময়ত তোমালোকে সকলো কুৱেশ্যন পেপাৰ ডে বাই ডে কৰিবলৈ চেষ্টা কৰিবা। সে ফৰ এক্সাম্পল 2013 চনৰ কুৱেশ্যন পেপাৰখন উলিয়াই ল'লা, তাত 2টা পাৰ্ট আছে, এই 2টা পাৰ্ট এডিন কৰিলা, নেক্সট দিনাখনি 2014 চনৰখন কৰিবা। ঠিক তেনেকৈ আমাৰ বিভিন্ন বিষয়ৰ কুৱেশ্যনবিলাক তোমালোকে কৰি থাকা, আৰু কৰি থাকিলে তোমালোকৰ এটেচমেণ্ট থাকিব, সকলো বস্তু ক্লিয়াৰ হৈ থাকিব, পৰীক্ষা ক্ষেত্ৰত কোনো প্ৰব্লেম নহয়। আৰু তাৰপিছত যদি তোমালোকৰ কিবা প্ৰব্লেম হয়, তোমালোকে মোক যিকোনো সময়তে সুধিব পাৰিবা আৰু মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।